আপোনালোক যদি সোশ্যাল মিডিয়াত এক্টিভ আছে তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় চাইছে। ভিডিঅ'টোত আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰে চিঞৰি চিঞৰি কান্দি আছে। আচলতে ক'ৰ হয় ভিডিঅ'টো, কিয় ইমান বেছি ভাইৰেল হৈছে আৰু কিয় ইয়াক লৈ সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে গোটেইখিনি কম। আচলতে ভিডিঅ'টো হায়দৰাবাদ ইউনিভাৰ্চিটিৰ ভিতৰত থকা কাচাগাচি বৌলি নামৰ জংগল এখনৰ হয়, যিটো জংগল 400 একৰ এৰিয়াত আৱৰি আছে। তো ৰিচেণ্টলি তেলেংগানাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে এই জংগলখন কাটি ইয়াত এখন IT পাৰ্ক বনাব বিচাৰিছে আৰু ইয়াক লৈ সমগ্ৰ ঘটনাটোৰ সৃষ্টি হৈছে। গভৰ্ণমেণ্টে কোৱা মতে এই জংগলখনত কোনো ধৰণৰ ৱাইল্ড এনিমেল নাই, কিন্তু ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষই কোৱা মতে এই জংগলখনত 400তকৈ বেছি উদ্ভিদ আৰু পশু পক্ষীৰ প্ৰজাতি আছে। এই জংগলখনত 3টা সৰু সৰু লেক আছে আৰু গোটেই জংগলখনে এটা নিজৰ ইক'চিষ্টেম সৃষ্টি কৰিছে। তো ৰিচেণ্টলি গভৰ্ণমেণ্টে 50খনতকৈ বেছি JCB আৰু লেণ্ড ফিলিং মেচিন এই জংগলখনত সোমাই দিয়ে আৰু তাত গছ কাটিবলৈ আৰম্ভ কৰে আৰু ইয়াক লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদ যদিও তেওঁলোকে শান্তিপূৰ্ণভাৱে কৰি আছিল, তথাপি পুলিচে ইয়াত লাঠি চাৰ্জ কৰা দেখা পোৱা গৈছে। এই সমগ্ৰ ঘটনাখনক লৈ বহুকেইটা প্ৰশ্নৰ উদয় হৈছে, যেনেকৈ গভৰ্ণমেণ্টে IT পাৰ্ক স্থাপন কৰিব বিচাৰিছে, ডেভেলপমেণ্ট কৰিব বিচাৰিছে, ভাল কথা, কিন্তু জংগল কাটিয়ে যে ডেভেলপমেণ্ট কৰিব লাগিব তাৰ কি মতলব আছে? গভৰ্ণমেণ্টৰ ইয়াৰ কোনো স্বাৰ্থ আছে নেকি? কেইটামান ৰিপৰ্টত দেখা পোৱা গৈছে যে এই জংগলখন অকশ্যন কৰি গভৰ্ণমেণ্টে 10,000 কোটিতকৈ বেছি টকা ইনকাম কৰিব। দ্বিতীয়তে, জংগলখন কটাৰ আগতে কোনো ধৰণৰ ৰিচাৰ্চ হৈছিল নে যে জংগলখন কটাৰ পিছত হায়দৰাবাদ চহৰৰ টেম্পাৰেচাৰ, হায়দৰাবাদ চহৰৰ গ্ৰাউণ্ড ৱাটাৰত কোনো ধৰণৰ ইম্পেক্ট পৰিব নেকি? আৰু তৃতীয়টো প্ৰশ্ন হ'ল, আৰু কিমান দিন মানুহৰ সা সুবিধাৰ বাবে নিৰ্দোষী জীৱবোৰে নিজৰ জীৱন, নিজৰ ঘৰ ত্যাগ কৰিব? আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিমান পাৰে ছ'চিয়েল মিডিয়াত পোষ্ট কৰক, আপোনালোকেও প্ৰতিবাদ কৰক, কাৰণ আজি হায়দৰাবাদত হৈছে, কালি আপোনাৰ চহৰত হ'ব। এই বিষয়ত আপোনাৰ কি মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানেই, ধন্যবাদ।